স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ খাৰুপেটীয়া বালুগাঁও চব্জি বজাৰত। দাদা কেজি কেনেকৈ এইটো? এইটো 60 টকা কেজি। আচ্ছা আচ্ছা, এইটো একে বগৰী? এইটো আপেল বগৰী। আপেল বগৰী এইটো কেনেকৈ কেজি? এইটো 30 টকা 35 টকা। এইটো 30 টকা 35 টকা কেজি। আচ্ছা, এইবিলাক চব একে বগৰী? এইটো বেলেগ, এইটো থাইলেণ্ড। এইটো থাইলেণ্ড বগৰী। চাওঁ বগৰীয়া বগৰী এইবিলাক। বস্তা স্কচ, এইবিলাক চব স্কচ হয়। আৰু এইফালে আছে জাতি জ্বালা। আমি আপোনাৰ লগত জাতি জ্বালা দেখুৱাম। এইটো আছে জাতি জ্বালা আৰু ৰঙাজ্বালা। এইটো দাদা, এইটো স্কচৰ কুইণ্টেল কিমান? এইটো বৰ্তমান চলি আছে 700 টকা স্কচৰ কুইণ্টেল। 700 টকা মানে স্কচৰ কুইণ্টেল। কেতিয়াবা 600 যায়, কেতিয়াবা 600 যায়। আৰু এইফালে আছে জলকীয়া। এইটো জলকীয়া। এইটো কুইণ্টেল কেনেকুৱা? এইটো আমাৰ 30 টকা, পকাটো 30 টকা কেজি। কেজি 30 টকা পাৰ কেজি। আচ্ছা আচ্ছা, 3000 টকা কণ্টেইন হ'ল। আৰু কেঁচাটো 26-25 এনেকুৱা বিক্ৰী কৰি আছোঁ। ঠিক আছে দাদা, ধন্যবাদ। এই চাকে গাজৰ, পুৰা গাজৰ, ডাঙৰ ডাঙৰ গাজৰ, পুৰা বস্তা আছে। বৰ্তমান মই খাৰুপেটীয়া বজাৰত উপস্থিত আছোঁ। এইটো বালুগাঁও হয় না? এই বালুগাঁও বজাৰত মই উপস্থিত আছোঁ। দাদা, এইটো গাজৰ কেজি কেনেকৈ? এইটো 12 টকা কেজি গাজৰৰ। মানে গোটাকেইটা একে নেকি? একে মানে বেছিকৈ ল'লে কম হ'ব আৰু দামটো কমি যাবনে? এনেকৈ 12-13 এনেকৈ 12-13 নে? ইয়াতকৈ ভালটো যিটো ভালটো ডাঙৰ দাম বেছি। ইয়াতকৈ ভাল এটা আছে, এইটো আপোনাৰ 16 টকা 18 টকা কেজি। কেজি। এইটো মানে 12-13 টকা আৰু এইটো লোকেল বুলি কয়। এইটো লোকেল না? ঠিক আছে, ধন্যবাদ। এইফালে যাব ই ৰিক্সাত। এইটো বন্ধাকবি, পুৰা বন্ধাকবি লৈ আহিছে ই ৰিক্সাত। দাদা, এইটো বন্ধাকবি কেজি কেনেকৈ? এইটো মানে বন্ধাকবিৰ কেজি 2 টকা, এক পিচ হিচাপে। মানে 2 কেজিয়ে থাকক, 3 কেজিয়ে থাকক, মানে পিচ 2 টকা। এইটো 2 টকা না? 2 টকা। ঠিক আছে, এইফালে ঘূৰাই দিব কেমেৰাটো। এইফালে আছে এইটো ফুলকবি। আচ্ছা, মানে পুৰা মানে ই ৰিক্সাত পুৰা ভৰ্তি। এইটো ফুলকবি মানে এটা মই আপোনালোকক উলিয়াই দেখুৱাই আছোঁ। এইটো চাওক, এইটো এই ফুলকবি চাওক গাইজ, এইটো কেনেকৈ আপুনি এইফালে হওক। মানে এইটো পিচ হিচাপে দাম নে কেজি হিচাপে? কেজি। এইটো কেজি কেইটকা? এইটো মানে ফুলকবিৰ কেজি মাত্ৰ 3 টকা। হা, এনে বাহিৰত কিমান মান লয় কেজি? বাহিৰত 40 টকা, গুৱাহাটী এতিয়া 30-40 পৰা 40 টকা খাই আছে। এইটো মানে গুৱাহাটীত 30-40 টকা কেজি চলি আছে। ইয়াতে মানে 3 টকা। ইয়াতে 3 টকা কেজি। এইটো মাৰ্কেটৰ কাৰণে আৰু মানে এটা হ'লচেলাৰ ৰেট। ঠিক আছে দাদা, ধন্যবাদ। গাইজ, ৰঙালাও চাওক, ৰঙালাও চাওক। এইফালে আছে ৰঙালাও। এইবিলাক ৰঙালাও হয়, ডাঙৰ ডাঙৰ ৰঙালাও। চাব গাইজ ৰঙালাও। এইফালে চাব। দাদা, এইটো ৰঙালাও আপোনাৰ নেকি? এইটো আমাৰ। দাদা, এইটো কেজি কেনেকৈ? দাদা, এইটো কেজি হৈছে 10 টকা, এইটো হৈছে 9 টকা। এইটো 9 টকা কিলো আৰু এইটো হৈছে 10 টকা কিলো। মানে পুৰা এভেইলেবল ৰঙালাও আজি খাৰুপেটীয়া বজাৰত। এভেইলেবল নহয়, কিমান হ'ব? ইয়াত ধৰি লওক 10 টন মান হ'ব, 10-11 টন হ'ব। এভেইলেবল বুলি ক'লেতো আচ্ছা আচ্ছা, এইফালে আহক, কেমেৰা এইফালে ভাল হয়। এইফালে চাওক ৰঙালাও, পুৰা ৰঙালাও। এইফালে আহক, পুৰা বম ৰঙালাও, বম। অ দাদা, এইটো কেই মান আছে? এইটো 7 কেজি আছে। এইটো 7 কেজি আছে? আচ্ছা আচ্ছা। দাদা, এইটো কেজি কিমান খায়? এইটো কেজি 10 টকা। এইটো কেজি 10 টকা। মানে যিমান লওঁ তাৰমানে কেজি 10 টকা আৰু? কেজিয়ে 10 টকা। আচ্ছা, মালটা থৈ ল'লো। আৰু সেইফালে সেইটো যি আছে এইটো 10 টকা কেজি। সেইটো 10 টকা কেজি। আচ্ছা, আজি মালৰ বিক্রি কম নেকি দাদা? আজি দেওবাৰ দিনে বিক্রি কম হয়। দেওবাৰ দিনে বিক্রি কম হয় না দাদা?
আচ্ছা আৰু এই মালটো ক'ত দূৰত বুলি যায় দাদা শিলচৰত যায় গুৱাহাটীত যায় আৰু এই বেংগলত যায় শিলচৰ বেংগল গুচি যায় ন এই লাউটো ইয়াৰ পৰা যায় ইয়াৰ এইটো বালিগাঁও বজাৰ বালুগা বজাৰ এইটো আচ্ছা আচ্ছা ঠিক আছে দাদা ধন্যবাদ এইবিলাক কোমল কৰে নেকি দোকান কেনে বেচা বিক্ৰী আজি ভালে নাই আচ্ছা আচ্ছা তোমাৰ ঘৰ মোৰ গাঁৱৰ নেপালী বজাৰ নেপালী বজাৰ ৰাতিপুৱা আহিছে ৰাতিপুৱা আজিতো ৰবিবাৰ বেচা বিক্ৰী কম নেকি আজি কম আজি কম ঠিক আছে ধন্যবাদ চাওক বিলাহী পুৰা বিলাহী ভৰ্তি হৈ আছে এইফালে চাওক বিলাহী আৰু এইফালে পুৰা বিলাহী দাদা আপোনালোকৰ নেকি বিলাহী এইফালে বিলাহী দাদা আপোনাৰ বিলাহী এইটো আচ্ছা দাদা এইটো কেজি কেনেকৈ দাম এইটো 6 টকা এইটো কেজি 6 টকা 7 টকা আচ্ছা বেছিকৈ ল'লে দাম কমিব নে দাদা 5 টকা এইটো 5 টকাটো পাব মানে যদি বেছিকৈ লয় মানে বিলাহী 5 টকাটো কেজি পাব আৰু এইফালে কেমেৰাটো ঘূৰাই দিব ঠিক আছে দাদা ধন্যবাদ চাওক গাইছ মই আজি খাৰুপেটা বজাৰত উপস্থিত আছোঁ এইখন ঠেলা মানে ইয়াত ঠেলা হিচাপত কবি বিক্ৰী কৰে এইটো হৈছে ফুলকবি আপোনালোকক এটা ফুলকবি মই দেখুৱাই আছোঁ তাক এইটো ফুলকবি এইটো ফুলকবি হয় ফুলকবি দাদা এইটো ঠেলা হিচাপত তাৰমানে এই এটা গোট হিচাপে এই এক ঠেলা ল'লে কিমান পৰিব এই ঠেলাখনত বজাৰ খাৰাপ বজাৰ বেয়া মানে কিমান পৰিব এইটো এই ঠেলাখনত 700-800 মানে এক ঠেলা যদি আপোনালোকে কবি লয় 700-800 টকা ফুলকবি 700-800 ন দাদা আৰু কেজি হিচাপত বিক্ৰী হ'লে 4 টকা কেজি হিচাপত 3 টকা কেজি হিচাপত যে বিক্ৰী হয় কেই টকা 3 টকা 8 টকা 3 টকা 8 টকা যদি কেজি হিচাপত বিক্ৰী হয় 3 টকা 8 টকা এই এটা কবি যদি কেজি হিচাপে বিক্ৰী হয় 3 টকা 8 টকা কেজি আচ্ছা এইফালে যাওঁ দাদা এইটো আপোনাৰ হয় দাদা এইটো ঠেলাখনত কিমান পৰিব ঠেলাখন আপোনাৰ 1500 টকা মানে এক ঠেলা কবি ল'লে 1500 আচ্ছা আচ্ছা যদি কেজি হিচাপত এটা হিচাপত লয় এটাত কিমান দাম পৰিব 4 টকা 3 টকা 4 টকা আচ্ছা আচ্ছা ঠিক আছে এইবাৰ টেম্পুখনত গৈ আছোঁ দাদা এইটো টেম্পু আপোনাৰ হয় দাদা এই টেম্পুখনত কিমান পৰিব মানে কবি ল'লে কিলো চিষ্টেম নিলেতো বহুত লয় এতিয়া ইহঁতৰ 2 টকা 3 টকা কৈ আছে 2 টকা 3 টকা কৈ আছে যদি মানে টেম্পু অটোখনে হেঁতি লয় আৰু মানে কিমান দাম পৰিব এইটো 700 টকা কৈ আছে 800 টকা কৈ আছে 700-800 কৈ আছে মানে এক ভেন মানে গাড়ীত 1.5 টন হ'ব না মানে 700-800 টকা আৰু আচ্ছা এইটো মানে 700-800 টকা পৰিব আৰু মানে গাড়ীখনত না ঠিক আছে আজি বজাৰ গৈছো 4 টকা ওপৰৰ বজাৰ আচ্ছা আচ্ছা ওপৰৰ বজাৰত 400 টকা গৈছে এইফালে আছো এখন ই ৰিক্সা হয় দাদা এইটো কিমান আছে 3 টকাকে কৈ আছে 3 টকাকে কেজি কৈ আছে আচ্ছা কি কৰিব আপুনি কি মানে গাড়ীখন এটি ল'লে মানে 500-600 টকা 600 টকা মানে মাল আছে আৰু এইটো মানে অনলি ফুলকবি আৰু মানে কবি হিচাপে ল'লে 2 টকা 3 টকা কেজি আচ্ছা আচ্ছা ঠিক আছে এবাৰ এইফালে আহি আছোঁ এইফালে দাদা বহি আছে মানে ই ৰিক্সাত বহি আছে দাদা কেনেকুৱা খবৰ আজি এনে বেচা বিক্ৰী কম নেকি এই টেম্পুখনত কিমান পৰিব যদি গোটেইখিনি মাল লয় 1,015 যদি এটা হিচাপত লয় কিমান পৰিব 3 টকা 4 টকা আচ্ছা আচ্ছা ঠিক আছে এবাৰ এইখন আছে ঠেলা এইটো কাৰ আছে মালিক ক'ত গৈছে এইখনৰ মালিক নাই বাৰু যে নহওক আজি খাৰুপেটা বজাৰত মানে মাল এভেইলেবল হৈছে এইখন আপোনাৰ আছে দাদা এইটো মানে কিমান দাম আছে দাদা এইটো
3 টকা 2 টকা মানে এটা মানে গোটেই শান্তি যদি লোৱা যায় কিমান পৰিব 500-600 টকা পৰিব ঠিক আছে দাদা ধন্যবাদ এইফালে চাওক পুরো মানে রূপ দিছে মানে ইফালে সিফালে ওলাই আছে আপোনালোকে চাওক এখন কোন আছে নো এইফালে আছে দাদা এইটো আপোনাৰ হয় 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 এইটো জুনাপুৰ হয় না পুরো মাল ওলাই আছে পৰি যাব দেখোন জুনা নপৰে নেকি নপৰে আচ্ছা মানে এটা হিচাপত কিমান এইটো কি ক'লে এই ফুলকবি এটা হিচাপত কিমান মানে 6 কুইণ্টেল মান হ'ব মানে পিস এটা হিচাপত মানে পিস হিচাপত এটা কিমান পৰিব 1 টকা পৰিব 1 টকা 1 টকা এই ফুলকবি এটাত 1 টকা 1 টকা পৰিব আচ্ছা আচ্ছা চাহ দেখুৱাই দিছে ফুলকবি এই চাহ গাইজ এটা ফুলকবি 1 টকা না জনাব এটা ফুলকবি 1 টকা আচ্ছা যদি গাড়ীখন এইটো কমপ্লিট লোৱা যায় কিমান পৰিব 400 টাকা কৈ আছে 500 টাকা কৈ আছে 400 টাকা কৈ আছে 500 টাকা গোটাই মানে গোটাখানি আৰু ই ৰিক্সাখনত যিখিনি কি আছে 400 টাকা কৈ আছে 400-500 টকা না আচ্ছা 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 এতিয়া কি হ'ব আজি দেওবাৰৰ কাৰণে অলপ বজাৰ কম কালি বেছি কম না আজি দেওবাৰ আজি মালৰ বজাৰটো কম বেপাৰী নাই আজি বেপাৰী নাই না বেপাৰী নাই আচ্ছা এফালে এখন কাৰ আছিল এফালে এইটো মানে গাড়ীখান এইটো লৈ লিয়াতে কেই কুইণ্টেল মাল আছে আপোনাৰ এইটো 17 কুইণ্টেল মাল আছে 17 কুইণ্টেল মালত আপোনাৰ কিমান পৰিব মোৰ 1400 টকা দাম কৈ আছে 1400 টকা মানে 17 কুইণ্টেল মাল হ'ব মানে এটাকে ল'লে কিমান পৰিব এটাকে লৈলেতো আৰু 1 টকা পিছ পৰিব 1 টকা পিছ ইমান দাম পানী বেপাৰী নাই না আচ্ছা আচ্ছা এইফালে এইখন দেখুৱাই দিয়কচোন আজি সব ফুলকবিৰে মানে আজি দাম চাম আৰু আজি মানে খাৰুপেটীয়া বজাৰত মানে দাম পানী এইটো কাৰ আছিল গাড়ী আমাৰ দাদা এইটো মানে কিমান এইটো 400 কেজি আছে 400 কেজি আছে এটা ফুলকবি ল'লে কিমান দাম এতিয়া এটা ফুলকবিত এতিয়া 1 টকা কৈ আছে এটা ফুলকবিত 1 টকা 1.5 কেজি 2 কেজি হ'ব ইয়াত আচ্ছা আচ্ছা মানে দাম পানী দাম পানী। আজি বেচা নলয়। বিক্ৰী একদম কম নেকি নলয় আজি নহয় কমচে কম 15 দিনলৈকে এনেকুৱাই আছে বেপাৰীয়ে নাই বেপাৰী নাই না তো আছে যদি কিন্তু কম পইচা হ'লে আছে নহ'লে অলপ বেছি হ'লে নাই ঠিক আছে দাদা ধন্যবাদ 500 টকা কৈ আছে আচ্ছা এই চাই। এইটো ফুলকবি মোৰ দাম আছে এইটো 1 টকা কেজি হা আপুনি এফালে অকণমান চাব অকণমান তাত এই চাও ই ৰিক্সাখনত কমপ্লিট ফুলকবি 400 কেজি আছে 400 কেজি আছে না দাদা এই ফুলকবি এটাত কিমান এটাত এতিয়া আমি হিচাপ কৰিব হ'লে এতিয়া 1.5 টকা 2 টকা কৈ পৰে 1.5 টকা 2 2 কেজি 2.5 কেজি আছে এটা ফুল এটা ফুলকবি 2 কেজি 2.5 কেজি আছে হা মানে 1 এটাত কেজিও আছে 1 কেজিও আছে মানে এটা ল'লে কিমান দাম পৰিব এটা ল'লে এতিয়া যদি লয় আপোনাৰ 1 পৰা 1.5 টকালৈকে পৰে 1 টকা বে 1.5 টকা এটা ফুলকবি মানে দাম কিমান কমি গৈছে কমি গৈছে মানে নলয় এতিয়া মানে কি হৈছে আমি নাজানো আচ্ছা 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 মানে দাম মানে পানী হৈ গৈছে পানী একবাৰ পানী নলয় গিৰচ 1 টকা মানে আমি মৰিব 1 লগা টকা হৈছে কেজি হা এনেকুৱা গাইজ 1 টকা 1.5 টকা কেজি ফুলকবি আৰু আপোনালোকে আহক খাৰুপেটীয়া বজাৰত দাম পানী ঠিক আছে দাদা ধন্যবাদ এই চাওক গাইজ জলকীয়া কেঁচা জলকীয়া আৰু এফালে আছে মটৰ এইটো মটৰ দাদা এইটো জলকীয়াৰ কেজি কেনেকৈ 30 টকা মাত্ৰ 30 টকা জলকীয়াৰ কেজি আচ্ছা আৰু এফালে আছে মটৰ মটৰো 30 টকা মটৰো 30 টকা কেজি দাম কমিছে নে আগত থাকি দাদা বাঢ়িছে দাম দাম আগত অলপ কম আছিল এতিয়া অলপ বাঢ়িছে 1 টকা 2 টকা বাঢ়িছে 1 টকা 2 টকা বাঢ়িছে না আৰু এইফালে আছে কি আছে এইফালে দেখুৱাই দিবচোন বগৰী আছে এইফালে আছে বগৰী এইটো কি বগৰী বুলি কয় দাদা এইটো থাইলেণ্ড বগৰী থাইলেণ্ড এইটো থাইলেণ্ড বগৰী হয় এইটো তাৰমানে কেজি চিষ্টেম নে দাদা কেজি চিষ্টেম এইটো কেজি কেনেকৈ 21 22 21-22 মাত্ৰ 21-22 22 ইমান দাম কম দাম কম পানী দাম বগৰীটো দাম কম আচ্ছা আচ্ছা যে নহওক দাদা ধন্যবাদ অঁ ঠিক আছে বাৰু এই চাওক এইটো চালকুম আছে এই মটৰ আছে ইয়াতে আছে তিয়ঁহ এই তিয়ঁহ আছে মানে দাদা তিয়ঁহ পেক কৰি আছে আৰু এইফালে মটৰ আছে না দাদা এইটো মটৰ এইটো মটৰ আছে না আৰু এইটো মাল যাব শিলচৰ বৰ্তমান এইটো মাল এইটো কেজি কিনিছে 5 টকা কৰি আৰু 6 টকা কৰি গাড়ী ভাড়া আছে কেজি প্ৰতি 6 টকাকৈ গাড়ী ভাড়া আছে লেবাৰ খৰচা আছে বৰ্তমান এই মালটো শিলচৰ যাব আৰু এইটো আছে আপোনাৰ বিলাহী আচ্ছা
এইফালে দেখুৱাই দিব আহি থাকক এইফালে আছে জলকীয়া আছে দাদা এই মালটো কোন কেজি যাব এইটো শিলচৰ যাব এই মালটো এই দিয়াখানত যাব এইটো ডাঙৰ গাড়ীত যাব এইটো গাড়ীত যাব এইটো শিলচৰ যাব এইটো জলকীয়াৰ দামটো বেছি আছে কিন্তু আচ্ছা দাদা মালটোৰ দাম বেছি আছে ন দাদা জলকীয়াৰ দাম বেছি আছে নেকি এইটোৰ দাম বেছি আছে বিনটোৰ দাম বেছি আছে আচ্ছা বিনটোৰ দাম কিমান আছে খুৰা মটৰৰ দাম বেছি আছে এইটো কিমান আছে এইটো 25 টকা আজি এইটো 25 টকা মানে এইটো শিলচৰ যাবতো শিলচৰ যাই পাওঁতে আৰু বেছি হ'ব আৰু বেছি হ'ব না আৰু এফালে এইটো আছে গাজৰ আছে এই ভাইটিটো মানে গাজৰ মানে পেকেট কৰি আছে আচ্ছা আচ্ছা ঠিক আছে দাদা ধন্যবাদ গাইজ এইটো মূলা হয় এইটো বগা মূলা এইটা মূলা আৰু এইটো আছে স্কচ দাদা এইটো বগা মূলাটো এইটো কেজি কেনেকৈ এইটো 3 টকা কেজি এইটো মাত্ৰ 3 টকা কেজি আচ্ছা এই মালটো ক'ত গেলি যাব দাদা এইটো শিলচৰ যাব আচ্ছা 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 এইটো মানে স্কচ এইটো কেজি কেনেকৈ এইটো 9 টকা এইটো 9 টকা কেজি আচ্ছা আচ্ছা এইটো পেকেটত আছে এইটো কি বিন আছে বিন আছে এইটো বিন আছে আচ্ছা আচ্ছা এইটো কেজি কেনেকৈ খুৰা বিন এইটো 16 17 টকা কেজি ভাল আৰু এইবিলাক পেকিং আছে এইটো চালকুম এইবিলাক চালকুম হয় এইটো কেনেকৈ কেজি 4 এইটো 4 টকা 5 টকা কেজি চালকুমুৰ কেজি এইটো আচ্ছা আৰু এইবিলাক আছে ইয়াতে কি আছে এইটো এইটো কি আছে এইটো খুৰা এইটো গাজৰ আছে এইটো গাজৰ কেজি কেনেকৈ এইটো গাজৰ 16 17 ভালটো এইটো 16-17 টকা কেজি আচ্ছা 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 আৰু এইফালে কি আছে এইটো জ্বালা এইটো জ্বালা আছে এইটো কুইণ্টেল চিষ্টেম নে দাদা কেজি চিষ্টেম এইটো এইটো কুইণ্টেল কেজি একে এইটো কেজি কিমান কয় এইটো 25 25-26 টকা কেজি জ্বালা আচ্ছা এইটো মাল শিলচৰ যাব খুৰা এইটো কেজি কিমানকৈ বুলি কৈছে এইটো বোলে 27 টকা লৈছে ঠিক আছে দাদা ধন্যবাদ আলু আলু দাদা আলু কেজি কেনেকৈ দাদা এইটো 9 টকা এইটো 9 টকা কেজি 9 টকা কেজি এইটো মানে নতুন আলু এইটো আৰু চালানীটো আছে 7 টকা চালানীটো 7 টকা চালানীটো 7 টকা মানে এইটো চালানী এইটো চালানী এইফালে আহক কেমেৰাটো এইফালে ঘূৰাই দিব এইটো চালানী আচ্ছা আচ্ছা এইফালে আছে 7 টকা 7 টকা আৰু এইফালে লোকেলটো আছে আপোনাৰ 9 টকা 10 টকা এনেকুৱা চলি আচ্ছা আছে আচ্ছা এইফালে গৈ আছো এইফালে যাওঁ আলু কেজি কেনেকৈ 8 টকা 9 টকা 8 টকা 9 টকা কেজি দাম আগত থাকি কমিছে নে দাদা বাঢ়িছে কমিছে আগতে আগত দাম বেছি আছিল আগতে দাম বেছি আছিল এতিয়া মানে 9 টকা 8 টকা 8 টকা দাম বহুত কমিছে আগত আছিল 15 টকা 16 টকা পাইকাৰী আচ্ছা আচ্ছা আর খরচা 20 টাকা আচ্ছা আচ্ছা এতিয়া মানে দাম বহুত কমি গৈছে কমি গেছে ঠিক আছে দাদা ধন্যবাদ মই বৰ্তমান আলুৰ বজাৰত আছো এইবিলাক আলু দাদা এইটো আলু কেজি কেনেকৈ এইটো 8 টকা কিলো এইটো 8 টকা কিলো দাম আজি দাদা কমছে আজি অলপ দাম কমছে ন এইফালে আহক এইফালে আহক এইফালে দাদা এইটো কেজি কেনেকৈ আছে আমাৰ এইটো 9 টকা এইটো 9 টকা কেজি আগত থাকি দাম কমছে নে বাঢ়িছে দাদা কমছে আজি দাম কমছে ন দাদা আজি অলপমান বাঢ়ছে 1 টকা 1 টকা বাঢ়ছে না আজি আজি মানে 1 টকা বাঢ়ছে আৰু আজি মানে ৰবিবাৰে 1 টকা বাঢ়ে নেকি দাদা হয় হয় ৰবিবাৰে 1 টকা বাঢ়ে যিয়ে নহয় বাৰু গাইজ এই চাওক আলু খাৰুপেটা বজাৰত মানে বালুগাঁৱৰ এখন বজাৰ বালুগাঁও বজাৰত এই আলুৰ মানে বজাৰ এখন আজি মানে আলুৰ দাম পানী পানী এইফালে মই গৈ আছোঁ এইফালে মই আহিছোঁ দাদা আলুৰ দাম আজি কেনেকৈ হৈছে কেজি দাদা কি কম আৰু 6 টকা 7 টকা 5 টকা বিক্রি কৰি আছো মানে দাম পানী পানী একদম পানি পানি মানে কৃষকে মরি গেছে আর খেতি করে মানে একদম দেয়া হয়ে গেছে আচ্ছা 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 বিধান কিনম তো 2200 টাকার বিধান কিনছো হাল মারছো সার কিনছি আচ্ছা এটা মানে যে কামলা খরচ দিছি লই আহিম এটাই মানে গৃহস্থর মানে প্রফিট হলে হাজিরা কিনে মেকআপ করবো পারে না আমি মানে মানে আলু বিক্রি করি আজি বেচা বিক্রি একো নাই এখন একদম পাল্টা পাল্টা মানে কি করি আর এতিয়া চিন্তায় মোর কপালে হাত দিব লাগা হয়েছে ওরে বলে হাত দিয়া লাগা হৈছে মানে আজি আলুর দাম পানী পানী তথাপিতো মানে কিনে কাস্টমার নাই কিনা কাস্টমার নাই 6 টাকা 8 টাকা আপনার তো হুদি আছে হুনি আছে সিওরি আছে 6 টাকা 6 টাকা সিওরি আছে
এতিয়া কি কৰিম আৰু উপায় নাই। ঠিক আছে দাদা, ধন্যবাদ।